Welcome to Learn in 3 Languages. আপোনাক Learn in 3 Languages-লৈ স্বাগতম। যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে বেল আইকন প্ৰেছ কৰিব যাতে মই নতুন এটা ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি সেই ভিডিঅ'টো পায়। আজি মই 3টা ভাষাৰ ওপৰত শব্দবিলাক ট্ৰান্সফাৰ কৰিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'ত আমি মানুহৰ অংগ প্ৰত্যংগৰ বিষয়ে আলোচনা অসমীয়াত কাণৰ বিন্দা, ইংলিছত ইয়াৰবক্স, হিন্দীত কৰ্ণছিদ্ৰ। কাণৰ বিন্দা, ইয়াৰবক্স, কৰ্ণছিদ্ৰ। অসমীয়াত কাণৰ কণামাকুৰি, ইংলিছত ইয়াৰবক্স, হিন্দীত কাণ কা মেল। অসমীয়াত গাল, ইংলিছত চিক, হিন্দীত গাল। গাল, চিক, গাল। অসমীয়াত জিভা, ইংলিছত টাং, হিন্দীত জিভ। জিভা, টাং, জিভ। অসমীয়াত থুতৰি, ইংলিছত চিন, হিন্দীত থুত্তি। অসমীয়াত দাঁতৰ আলু, ইংলিছত গম, হিন্দীত মছুৰা। দাঁতৰ আলু, গম, মছুৰা। অসমীয়াত কাষলতি, ইংলিছত আৰ্মপিট, হিন্দীত কাষ। অসমীয়াত ভৰি, ইংলিছত লেগ, হিন্দীত পেৰ। ভৰি, লেগ, পেৰ। অসমীয়াত ভৰিৰ পতা, ইংলিছত চুল, হিন্দীত পেৰ কা তলৱা। ভৰিৰ পতা, চুল, পেৰ কা তলৱা। অসমীয়াত উৰু, ইংলিছত থাই, হিন্দীত উৰু। উৰু, থাই, উৰু। অসমীয়াত তপিনা, ইংলিছত হিপ, হিন্দীত নিতম্ব, চুতৰ। তপিনা, হিপ, চুতৰ, নিতম্ব। অসমীয়াত কোমৰ বা কঁকাল, ইংলিছত ৱেষ্ট, হিন্দীত কমৰ। কোমৰ, কঁকাল, ৱেষ্ট, কমৰ। অসমীয়াত হাতৰ গাঁঠি, ইংলিছত ৰিষ্ট, হিন্দীত কলাই। হাতৰ গাঁঠি, ৰিষ্ট, কলাই। অসমীয়াত আঙুলি, ইংলিছত ফিংগাৰ, হিন্দীত অঙ্গুলি। আঙুলি, ফিংগাৰ, অঙ্গুলি। অসমীয়াত তৰ্জনী আঙুলি, ইংলিছত ফ'ৰ ফিংগাৰ, হিন্দীত তৰ্জনী। তৰ্জনী আঙুলি, ফ'ৰ ফিংগাৰ, তৰ্জনী। অসমীয়াত হাতৰ মাজু আঙুলি, ইংলিছত মিডল ফিংগাৰ, হিন্দীত মধ্যমা। হাতৰ মাজু আঙুলি, মিডল ফিংগাৰ, মধ্যমা। অসমীয়াত অনামিকা আঙুলি, ইংলিছত ৰিং ফিংগাৰ, হিন্দীত অনামিকা। অনামিকা আঙুলি, ৰিং ফিংগাৰ, অনামিকা। অসমীয়াত কনিষ্ঠ আঙুলি, ইংলিছত লিটিল ফিংগাৰ, হিন্দীত কাণি আঙুলি। কনিষ্ঠ আঙুলি, লিটিল ফিংগাৰ, কাণি আঙুলি। অসমীয়াত বুঢ়া আঙুলি, ইংলিছত থাম্ব ফিংগাৰ, হিন্দীত আঙ্গুঠা। বুঢ়া আঙুলি, থাম্ব ফিংগাৰ, আঙ্গুঠা। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, থেংক ইউ।